কি খবৰ তোমাৰ? নাই ইমান ভাল নহয় মোৰ। কিয় কি হ'ল? মোক চাকৰিৰ পৰা ওলাই দিছে। কিয়? এই যে কৰোণা পেণ্ডেমিকটো হ'ল মোক চাকৰিৰ পৰা ওলাই দিছে। কেতিয়া? কেইদিনমান হ'ল এতিয়া মোৰ বহুত দিগদাৰ হৈছে। তোমাৰ তাত কিবা সুবিধা আছে নেকি মোক কোৱাচোন? আছে। কোৱাচোন তেতিয়াহ'লে। তুমি মোদী কেয়াৰৰ বিষয়ে শুনিছা? নাই মই আগতে শুনা নাই, কোৱাচোন। মোদী কেয়াৰ এটা ডাইৰেক্ট চেলিং কোম্পানী হয় যোনটোত তুমি দুই ধৰণৰ বেনিফিট পোৱা। কোৱাচোন। প্ৰথম বেনিফিট হৈছে ইয়াতে তুমি কনজিউমাৰ হিচাপেও থাকিব পাৰা আৰু তোমাৰ 50% ঘৰ খৰচ কমি যাব। সঁচাকৈ? সঁচাকৈ। তুমি ইয়াতে বহি লোৱাচোন, মই তোমাক ভালকৈ বুজাই আছোঁ। ঠিক আছে। ছেকেণ্ড বেনিফিট হৈছে ইয়াতে তুমি নিজৰ কেৰিয়াৰো বনাব পাৰা। বহুত ভাল দেখোন। মই কিন্তু কেনেকৈ জইন কৰিব পাৰিম ইয়াতে? জইনিং তোমাৰ ফ্ৰী অফ কষ্ট হয় আৰু ইয়াতে তোমাৰ এডুকেশ্যন কোৱালিফিকেশ্যনো নালাগে। সঁচাকৈ? মই তোমাক এতিয়া অলপ মোদী কেয়াৰৰ বিষয়ে কৈ আছোঁ ৰ'বা। ঠিক আছে। 88 ইয়াৰ্ছ পুৰণি মোদী গ্ৰুপৰ এটা পাৰ্ট হয় মোদী কেয়াৰ, যিটোৱে 25 বছৰত ভৰি দিছে আৰু ভাৰতৰ চবতকৈ প্ৰথম ডাইৰেক্ট চেলিং অৰ্গেনাইজেশ্যন হয় আৰু ইয়াৰে হেড হয় সমীৰ মোদী। ইয়াতে মানুহে দুই ধৰণে আহিব পাৰে। প্ৰথমতে হৈছে ফৰ কাষ্টমাৰ হিচাপে আৰু 2 নম্বৰটো হৈছে ফৰ কেৰিয়াৰ বিল্ড আপ। হয় নেকি? প্ৰথমতে মই তোমাক কাষ্টমাৰ বেনিফিটৰ কথা কৈ আছোঁ। ঠিক আছে। প্ৰথমতে ইয়াত মানুহে ফ্ৰী ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। ছেকেণ্ডটো হৈছে ইয়াত বস্তু কিনিলে 10 পৰা 20% ডিছকাউণ্ট পোৱা যায় বস্তু ল'লে। হয় নেকি? ঠিকেই শুনিছা তুমি। থাৰ্ড বেনিফিটটো হৈছে ইয়াতে বজাৰ কৰিলে তুমি 10%ৰ প্ৰডাক্টছ ফ্ৰী পাবা। সঁচাকৈ মই ফ্ৰী পাম? তুমি ফ্ৰী পাবা। ফ'ৰ্থ বেনিফিটটো হৈছে ইয়াতে তুমি বছৰত 3 বাৰ ফ্ৰী বস্তু ল'ব পাৰিবা। হয় নেকি? ফিফ্থ বেনিফিটটো হৈছে তোমাৰ বেংক একাউণ্টত বোনাছ এটা আহিব তোমাৰ বজাৰ কৰাৰ ওপৰত। মই বোনাছো পাম নেকি? ঠিক শুনিছা তুমি। এই বেনিফিটখিনিৰ লগত এজন মানুহে ইয়াত কেৰিয়াৰ বিল্ড আপো কৰিব পাৰে আৰু কেৰিয়াৰটো কেনেকৈ হ'ব সেইটো মই কৈ আছোঁ তোমাক। ঠিক আছে। যদি তুমি প্ৰডাক্ট ইউজ কৰি ভাল পোৱা তে তুমি সেয়া শ্বেয়াৰো কৰিব পাৰা প্ৰডাক্টবিলাক আৰু তাৰ ওপৰত তোমাৰ বিজনেছ ষ্টাৰ্ট হৈ যাব। তাৰপিছত তুমি নিজৰ আণ্ডাৰত টিমো ৰিক্ৰুট কৰিব পাৰা। এনেকৈ কৰি যদি তুমি ভাল টিম এটা বনাব পাৰা তে তোমাৰ প্ৰমোশ্যন হৈ থাকিব আৰু এটা সময়ত তুমি ৰেচপেক্টেবল পজিশ্যন ডাইৰেক্টৰ হৈ যাবা। আৰু ডাইৰেক্টৰ হ'লে তুমি ডাইৰেক্টৰ বোনাছো পাবা। হয় নেকি? আৰু তোমাৰ তলত এজন ডাইৰেক্টৰ বনাব পাৰিলে তুমি ফৰেন ট্ৰিপো পাবা। হয় নেকি? যদি 3জন ডাইৰেক্টৰ তোমাৰ তলত হয় তেতিয়াহ'লে তুমি কাৰ ফাণ্ডো পাবা আৰু 6জন তোমাৰ তলত ডাইৰেক্টৰ বনাব পাৰিলে তুমি হোম ফাণ্ডো পাবা। ইয়াৰ লগত লিডাৰশ্বিপ বোনাছ, বাচ্ছাৰ এডুকেশ্যনৰ কাৰণে ফাণ্ড, তাৰপিছত আৰু বেলেগ বেলেগ বহুত ফাণ্ড পাবা। গতিকে মই বুজি পাইছোঁ তুমি এইবোৰ সুবিধা নিশ্চয় ল'ব বিচাৰিবা। মই ল'ব বিচাৰোঁ। ইয়াৰ কাৰণে তোমাৰ ID আৰু এড্ৰেছ প্ৰুফ এটা দিলে তোমাৰ ফ্ৰী ৰেজিষ্ট্ৰেশ্যন হৈ যাব। ঠিক আছে। যদি তুমি ইয়াৰ বিষয়ে আৰু জানিব বিচাৰা তেতিয়াহ'লে আমাৰ সদায় ৰাতি 8টা বজাত জুম মিটিং হয়, তাতে তুমি আৰু ইয়াৰে বিষয়ে জানিব পাৰিবা। ঠিক আছে, মই জইন কৰিম দিয়া। ঠিক আছে, তুমি এতিয়া মোক ডিটেইলছবিলাক দি দিয়া, মই তোমাৰ ফ্ৰী ৰেজিষ্ট্ৰেশ্যনটো কৰাই দিম আৰু তোমাক পিছত জুমত লগ পাম। ঠিক আছে, মই তোমাক নিজৰ ডিটেইলছবিলাক পঠাই দিম। থেংক ইউ মোক এই সুবিধাটো দিয়াৰ কাৰণে। ঠিক আছে, আকৌ পিছত লগ পাম।